ফাইনালি বিয়া হল ফটোশুট চলি আছে বৰ্তমান হ্যাঁ কা অনুভৱ বঢ়িয়া বৰষুণ দিছে আজি একদম পবিত্ৰ পবিত্ৰ এটা শান্তি জল বুলি কয় বিয়াৰ আঠমংলাৰ দিনাখনে বৰষুণ দিছে কেনেকৈ ভাল ভাল ভাবাচোন ঠাণ্ডা সংসাৰ হ'ব ঠাণ্ডা সংসাৰ বাকীখিনি হ'লে আৰু সো নমস্কাৰ জনাইছো এতিয়াও নতুন ভিডিঅ' লৈকে আপোনালোকক জনাবলৈ পাই সুখী হৈছো আজি শুটিং হ'বলৈ গৈ আছে মোৰ বিয়াৰ উৰুলি গানটো যিমানখিনি মানুহে সৰু সৰু ক্লিপ দুটা দিছিলো এই দুটা ক্লিপত যিমানখিনি মৰম দিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই শুটিঙত যিখিনি যি হৈ থাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু কালি ৰাতিপুৱা মই খোৱাই নাই মানে এই ৰাতিপুৱা গাটো ধুই পেলাই আহি আছো এতিয়া শুটিঙত তো বলক আমি শুটিং প্লেছলৈকে যাওঁ ডাইৰেক্ট কি কৰি আছো আনস মই গানটো শুনিছো তোমাৰ মুখস্থ কৰি আছা নেকি এনে মানে ফিলটো ভাবি আছো কেনেকা হ'ব আচ্ছা এ ফণিমাৰ মুখত কি শুনি লৰাব মনা কৰিছে প্ৰলেপ দিছ বঢ়িয়াকে চিন নাপাব দিলি হ'ল বাকী লুকুটা কি কবা তোমাৰ যিটো গান আহি আছে বিয়াৰ উৰুলি আজি 3 দিন মানৰ সেইটো গানেই শুনি আছো একদম গানটো পুৰা মনত বহি গৈছে বিৰাট ধুনীয়া হৈছে গানটো আৰু শ্বুটিং কৰিবলৈ আমি এতিয়া সাজু হৈছো গোটেইখিনি তাৰপিছত কম সময়ৰ ভিতৰত আমাৰ মুহূৰ্ত হ'ব তোমালৈ শুভেচ্ছা থাকিল আৰু আশা কৰিছো অসমৰ ৰাইজে গীতটি আঁকোৱালি ল'ব তাকে কামনা কৰিছো সো থেংক ইউ ছ' মাছ আৰু তোমালোকো ধন্যবাদ থাকিল ইমান ধুনীয়াকে গানটো যে এটা ফুল ইউনিট আহিছে মোৰ এটা আশা মানে কামটো চাগে আৰু বেছি আগবাঢ়িব চাগে আমি সব এক হৈ কাম কৰিব সেইটোৱে অ'কে বাকী এইফালে দাদা আছে এটা চৰিত্ৰত অভিনয় কৰিব বাকী কিবা ক'ব তোমাৰ গান তাতে মই এটা সৰু চৰিত্ৰত অভিনয় কৰিম গানটো ভাল হ'ব বুলি লক্ষ্য কৰিছে খুব ধুনীয়া গান বুলি হয় হয় ৰাইজে আঁকোৱালি ল'ব এইখিনি অ'কে চ' গানটো পাপৰি গগৈ আৰু মই গাইছোঁ পলাশ দাই খুব ধুনীয়াকৈ মিক্স কৰি দিছে মিউজিকটো মই নিজে কৰিছোঁ আপোনালোকে আশা কৰিছোঁ গানটো খুব ধুনীয়াকৈ আঁকোৱালি ল'ব ইফালে পাপুদা আছে হয় নমস্কাৰ আৰু আজি খুব ভাল লাগিছে গীতটি সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু গণদ্বীপৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাতে গীতটো নিশ্চয় তাতেই উপলব্ধ হ'ব গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু গীতটি আঁকোৱালি লৈ ৰাইজলৈ বিলাই দিব বুলি আশা কৰিছোঁ বহুত বেছি ধন্যবাদ থাকিলে সকলোলৈ আৰু এইফালে মই এইবাৰ দেখাম আপোনালোকক বাহিৰত কি চলি আছে এতিয়াতো আমি ভিতৰৰ মহলটো দেখুৱালোঁ এইফালে কেমেৰা পূৰা গিম্বেল পূৰা এডজাষ্ট কৰি আছে দাদাই তো বাহিৰত কি চলি আছে দেখাম বলক কিন্তু কথা হ'ল কি আনো না ঘৰ তালাক দিলি নেকি মাত্ৰ চাবান নেকি গাৰ্লফ্ৰেণ্ড বহুত আছে কিন্তু পাৰ্মানেণ্টকে নাই মাত্ৰ চাৰবাৰ বিয়া পাতিছো আৰু 40 বাৰ মান হোৱাৰ এটা আশা আছে ইনষ্ট্ৰুমেণ্ট ভাল এইয়া এই এক্টৰে কি কাম কৰি আছে চা এই এক্টৰ বেলেগ বস্তুকে বিয়া বুলি ভাবি থাকবি 40 পায়াটোৰ এয়া আমাৰ অভিনেতা কলকাতা অভিনেতা থাকবা লাগবা জিয়া লিখলা এইটো কথা বাকী কওক যোদা বঢ়িয়া লাগিছে আৰু গণজিতৰ লগতো ফাৰ্ষ্ট কাম মই এটা কথা কওঁ হা আপুনি মোৰ নামটো ভুলকে কৈ থাকে গণজিত নহয় গণদ্বীপ গণদ্বীপ সৰি গণদ্বীপ মই আকৌ ফোন নম্বৰ সেভ কৰিছো গণজিত বুলি লাজো বোলে গানত বোলে হেৰি বোলে গানত বোলে এনেকে আছে ছিংগাৰ গণজিত বিৰাট ভাল লাগিছে ইয়াং বিৰাট টেলেণ্টেড গোটেইখিনি গোটেই টিমটো ভাল হয় আমি কবিৰ ফিল্মছৰ মোৰ পুৰণা টিমটোৰ লগত আমাৰ নতুন গণদ্বীপৰ টিমটোৰ লগত আমি এটা কাম কৰিছোঁ বঢ়িয়া লাগিছে এক্টৰ এক্ট্ৰেছখিনিও ভাল ডেডিকেটেড চাওঁ কি হয় অলপ ভাবাতকৈ অলপ দেৰি হৈছে কিন্তু হ'লেও আমি আমাৰ ভাবামতে আমি কামখিনি উলিয়াম কামটো আকৌ ষ্টাৰ্ট দিয়াৰ লগে লগে একদম ঘোঁৰা নিচিনাকৈ দৌৰিব আৰু গোটেইখিনি মেনেজ কৰিব লগা হয়তো সেইটোৱে কলপুলি এটা এক্টৰ কলপুলিও কাটি আছে এক্টিঙো কৰিব ভাতৰো মানুহ কিন্তু গোটেইখিনি কিন্তু ইমান ধুনীয়াকৈ ন ইমান মানে নিজৰ হিচাপত কামখিনি কৰি আছে তাৰমানে ফিলে হোৱা নাই যে গান এটা শ্বুটিং হ'ব এইটো এটা এক্টৰ এইটো আছে
হেয়া এক্টৰ আহি আছে পিছফালে ডন কলপুলি ৰৈ এইবিলাক কি আনিছো দেখছ না এগুলা আজি মই খং উঠি আছে জিঅ'টা এক্টৰ 5 টোহে দিব লাগি চেষ্টা কৰিছে একচুয়ালি এনে অভিনেতা বুলি ক'ব লাগিলে হেতু বহুত সন্মানীয় বস্তু বাৰু হেতু ফিলটো দিবৰ কাৰণে দাদাই চেষ্টা কৰিব দাদাই যি কয় আমি তাকে কৰিম ওটা ফালিম আৰু ওটা ইখুজ হৈ যাব লাগে ঠিক আছে থ্যাংক ইউ বঢ়িয়া ভাল লাগা এনেকৈ ৰাখি দে গণচিপে হ'ব কৰিছে কি কৰিব হিচাপ নাই দাদা কি ক'ব বঢ়িয়া বঢ়িয়া কেনে লাগিছে কাম কৰি পেলাই ভাল হৈছে বহুত ভাল হৈছে হয় হয় এইটো কথা ঠিকে আছে একদম পারফেক্ট জায়গাত গৈছে ওকে দেন আমি বহুত গৰম আহা নামি কোনবা কি আছ ধৰবি নেকি এই পূৰ্ণিমা কি চলি আছে ৰিলছ মোক গুৱাহাটী কেমেৰা আছে রোল আর ইজ বেস্ট অফ লাক ক্যামেরাত কোনো না সাইজেন রোলিং অ্যাকশন বাইদেউ আপুনি পানী ঢালিব খোজক সাউন্ডট্র্যাক Roll. Rolling. Action. Apni ready karo. বিয়া হৈ কেনে লাগছে পূৰ্ণিমা বিয়া লাগি আছে Order. Roll. Rolling. Music. Action. কতো কি কৰি আছে হাই বৰ্তমান এন্ডুৰ আমি দুটা কি জানা না এই মাটি দি ভাঙি আছো আৰু ভিটি বনাই আছো বঢ়িয়া বঢ়িয়া খুব কষ্ট কৰিছা Rolling. Action. ওলা ন দাদা এটা তো কি কৰি আছে তো আমি ইমান এনজয় কৰিছো হাই Roll. বিয়াখন অৰিজিনেল নহ'লেও বিয়াখনৰ যিখিনি আচবাব সেই বস্তুটো লাগিবই হয় ঠিক আছে একদম মজা লাগে এইয়া দুটা কেমেৰা কোনে কয়া ये ফিল নেকি এটো নেকি ভিলেন হ্যাঁ ও বা I am here in India in Assam in Amol Mall This is Amol Mall Hello you need to jump on Isha yeah pump is in the bar yeah you know my thing to what you could come in the ball yeah কইনাৰ কাপোৰত তোমাক 100% কইনা যেনি লাগিছে আমাৰ দেউতা তোমাৰ দেউতা এফালে গাৰ্গী অনুভৱ কেনেকুৱা হা বিয়া বনিৰ ভাই দিদা ৰাইজ সকল কেনাই Yeah. So আমি এতিয়া লোকেশন চেঞ্জ কৰি আছো এতিয়া গৈ আছো কি আছে জায়গাটো না মনিয়াৰী নে মনিতাৰী not মনিয়াৰী it's মনিতাৰী so আমি লোকেশনটো তাতে আমাৰ কিবা লিপসিং শট আছে তো তাতে যাই আছো তো আগে একদম বিয়া নিছনাকে গাড়ী গৈছে আগত দুখন পিছত আৰু তিনিখন পিছত আৰু আছে গাড়ী এই পিছফালে দেখাই নাপাও বিয়া হৈ আছে না ভাই এটো বিয়াৰ শট হৈ আছে এটো ইটস কল উৰুলি বুলি কৈছে উৰুলি মানে কি বিয়াৰ উৰুলি বিয়া হৈ আছে আলটিমেটলি বিয়া এখন আৰু মানে
বিয়াৰ মানে মানুহখিনি যে আল্টিমেট পাইছো দে আজি ন তই কি ক একদম ক'ব লাগে মানুহ ইনষ্টেন্ট চব হায়াৰ হৈ গৈছে আমাৰ গাঁৱৰ মানুহ দেখিছে দুটা মানুহ নাপায় আৰু সঁচাই দৰঙৰ মানুহ মঙলদৈ মানুহ একদম পাৰফেক্ট মাজু কিয় লাজ কৰি থাকা আমি একেটা বাপেক মাকৰে ল'ৰা ছোৱালী নিজৰ ভণ্টি কিন্তু একেটা বাপেক নকৰে তোৰ জংঘলৰ মাজত আহিলো হে বাঁহৰ তলত আহিলো আকা ঘৰিয়া বিলখান চাই যাব পাৰিবি আমাৰ ইয়াতে ঘৰিয়া বিল ঘৰিয়া বিল সঁচা ডাঙৰে নহয় বাবা হাতী ওলবো হাতী ওলবো নে কি হাতী ওলব শ্বুটিং লোকেশ্যন চেঞ্জ এইটো কেণ্ডিড কেমেৰাই আপোনাৰ ল'ব পৰা নাই চ' ফাইনেলি আজি ওৱান ডে কমপ্লিট এতিয়া আপোনালোকৰ বাজিছে প্ৰায় 4:30 মান বাজিল তো আজি কমপ্লিট কৰি দিলোঁ নেক্সট ডে শ্বট আছে তো নেক্সট ডে আকৌ কালি আকৌ সেই ৰাতিপুৱাৰ পৰা একেটা কামেই হ'ব কালি কমপ্লিট কৰিবৰ কাৰণে একদম 99% চেষ্টা কৰিব চবে চ' 100% বাৰু চবৰে কৰিব তথাপিতো কনফিডেন্ট থকাটো ভাল বোলে কিন্তু অভাৰ কনফিডেন্ট থকাটো বেয়া তো ঈশ্বৰৰ কৃপা যদি থাকে কালি বৰষুণ নিদিয়ে কালি ভালে হ'ব আৰু কি কবি কৰবা ভক্তি সহকাৰে কৰা বস্তুটো একদম ভগৱানে চাপৰ্ট কৰাই কৰিব তো আজিলৈ ইমানতে এৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ শ্বুটিঙৰে ভিডিঅ' হ'ব আকৌ এনেকুৱা আল্টিমেট ধামাকা ভিডিঅ' আহি আছে তো বাই